বৰ্তমান আমি তামিলনাডুত আছোঁ আৰু বৰ্তমান ঠিকে আছোঁ। পৰিস্থিতি ইমান ভাল নহয় ইয়াতো। দোকান বজাৰবিলাক বন্ধ হৈ আছে, তো ওলাই যাব নোৱাৰোঁ। কিন্তু বৰ্তমান তামিলনাডুত বৰষুণ হৈ আছে। বাহিৰত থাকি ইমান এটা ফূৰ্তি নালাগে, অসমৰ নিচিনা নহয়। কাৰণ অসমততো বহুত নিজৰ আপোন মানুহবিলাক লগ পাই থকা হয়, কিন্তু বাহিৰত নিজৰ আপোন বুলি ক'বলৈ মানুহ লগ পোৱা নাযায়। গোটাই ঘূৰিলেও ইয়াতে মানুহ দেখি পোৱা নাই। তো তামিলনাডু হয়, গম পাইছে কৰোণা ইয়াতে বেছিকৈ অলপ এফেক্ট কৰিছে গোটেই। তো ইয়াতে মানুহ চানুহ দেখি নাপায়। কেতিয়াবা অকলশৰীয়া অলপ অনুভৱ হয়। মানুহ যেতিয়া নিজৰ মানুহ দেখি পোৱা নাযায়, তেতিয়া অলপ অকলশৰীয়া যেন অনুভৱ হয়। এই বন্ধুসকল, মোৰ ওলাই আহিব একেবাৰে মন নাছিল, কিন্তু বৰষুণ দি থকাৰ কাৰণে ওলাই আহিছোঁ। বৰষুণ দি থাকিলে কিয় পুলিচে পালেও ইম্পৰ্টেণ্ট কামত আহিছে এনেধৰণে ভাবিব। তো অলপ ওলাই আহিব মন গ'ল। লকডাউনে একেবাৰে মন ডাউন কৰি দিছে, একেবাৰে অসমলৈ মনত পেলাই দিছে। আৰু আজি অসমলৈ মনত পৰিয়ে মই এই ভিডিঅ'টো বনাইছোঁ। তো আমি সদায় অসমীয়া হৈ জীয়াই থাকিম আৰু সদায় অসমত জীয়াই থাকিম। জয় আই অসম। তো বন্ধুসকল ভালকৈ থাকিব। তো অসমত বহুত মৰম, অসমত গাঁৱৰ মানুহবিলাকে বহুত মৰম কৰে। তো অসমৰ নিচিনা আৰু এখন জেগা আমি নাপাওঁ। তো ধন্যবাদ। জয় আই অসম। এই বন্ধুসকল, আজিকালি দিনবিলাক বহুত বেয়া হৈ গ'ল না। সঁচাকৈ পৃথিৱীখন ইমান এটা ভয়ানক পৰিস্থিতি। আজিকালি ক'তো ওলাই যাব নোৱাৰি। তো ওলাই যাব নোৱাৰাৰ দুখত ৰাতি মানে এতিয়া প্ৰায় 7টা বাজিবৰ হ'ল। আৰু 7টা বজাৰ সময়ত এয়া মই থকা জেগাৰ পৰা এইটো ভিউ, আৰু বহুত বেয়া লাগে। ইফালে সিফালে যাব নোৱাৰোঁ, আৰু আজিকালি ঘূৰিব নোৱাৰি। ক'ৰবাত গ'লে পুলিচৰ মাৰ, ক'ৰবাত মানে বহুত ধৰণৰ আৰু এনেকুৱা পৰিস্থিতিবিলাক বেয়া। তো বেমাৰো বহুত মানুহৰ কাৰণে ভয়ানক পৰিস্থিতি লৈছে। তো আশা কৰোঁ আপোনালোকে ভালে থাকিব, আৰু আগন্তুক দিনত আমি ভাল যদি পৰিস্থিতিলৈ আহে তো ভাল জেগাবিলাকত যাম।